আপোনাৰ আটাইতকৈ ঘনিষ্ঠ সম্পৰ্কৰ প্ৰতি এটা অদৃশ্য টেনচন অনুভৱ কৰে নেকি, যাক আপুনি ব্যাখ্যা কৰিব নোৱাৰে কিন্তু অনুভৱ কৰে সদায়? স্বামী স্ত্ৰীৰ মাজত বাঢ়ি অহা শীতলতা, পিতৃ মাতৃৰ সৈতে হোৱা ভুল বুজাবুজি, বন্ধুৰ লগত এক বুজামনাৰ অস্বস্তি, এনে অনুভৱ কৰে নেকি? কেনে লাগিব যদি মই আপোনালোকক কওঁ যে এটা প্ৰাচীন হাৱাইন ৰহস্য আছে, যি কেৱল অতীতৰ দুখ কষ্টবোৰে নিৰাময় নকৰে, বৰঞ্চ প্ৰতিটো সম্পৰ্কতে গভীৰ আৰু স্থায়ী সম্প্ৰীতিৰ সৃষ্টি কৰে। আৰু এই চিক্ৰেটটো বিজ্ঞানেও প্ৰমাণ কৰিছে। নিউৰ' চায়েন্স আৰু চাইকলজিৰ ৰিচাৰ্চে দেখুৱাইছে যে এই টেকনিকে আপোনাৰ ব্ৰেইনৰ কেমেষ্ট্ৰি সলনি কৰে। নমস্কাৰ, মই অনুপমা বৰগোহাঁই, হলিষ্টিক হেল্থ এণ্ড লাইফ কোচ। আজি মই আপোনালোকৰ লগত সম্পৰ্কত মধুৰতা অনাৰ বাবে হো'পনপনো কেনেদৰে প্ৰয়োগ কৰিব তাৰ বিষয়ে আলোচনা কৰিম। আৰু ই এনে এটা অভ্যাস যি আপোনাৰ প্ৰেমৰ সম্পৰ্ক, পাৰিবাৰিক বান্ধোন, বন্ধুত্ব সম্পূৰ্ণৰূপে সলনি কৰি দিব পাৰে। প্ৰথমে বুজো আহক সম্পৰ্কৰ সমস্যাবোৰৰ আচল কাৰণ কি। আমি সদায় ভাবো সমস্যাটো বাহিৰত আছে, সেই মানুহজনে ভুল কৰিছে, তেওঁ মোক বুজি নাপায়, তেওঁ সলনি হ'ব লাগে। কিন্তু নিউৰ' চায়েন্স আৰু চাইকলজিৰ ৰিচাৰ্চে আচৰিত কথা এটা প্ৰমাণ কৰিছে। আপোনাৰ বাহিৰৰ সম্পৰ্কবোৰত যিমান টেনচন আছে, এয়া আচলতে আপোনাৰ ভিতৰত জমা হৈ থকা মেমৰি আৰু আনকনচিয়াছ প্ৰগ্ৰেমিঙৰ সেয়া প্ৰজেকশ্যন। মানি লওক আপোনাৰ জীৱনসংগী আপোনাৰ কিবা এটা কৈছে, আপুনি তৎক্ষণাৎ হাৰ্ট ফিল কৰিছে, কিন্তু আচলতে কি হৈছে জানেনে? আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত অতীতৰ কোনো মেমৰি আছে। হয়তো শৈশৱত কোনোবাই আপোনাক ইগনোৰ কৰিছিল, আঘাত কৰিছিল, এতিয়া সেই মেমৰিবোৰ এক্টিভেট হৈছে। আপোনাৰ লিম্বিক চিষ্টেম, যিটো হ'ল আমাৰ ব্ৰেইনৰ ইম'চনেল চেণ্টাৰ, সেই লিম্বিক চিষ্টেমে অট'মেটিক ডিফেন্স মেকানিজম এটা ট্ৰিগাৰ কৰিছে। আৰু সাধাৰণতে আমি চৰি কওঁ, কিবা এটা ভুল কৰিলোঁ চৰি কওঁ, কৰি থকা হয়, কিন্তু সেই চৰিয়ে আমাৰ মনৰ গভীৰতাত শিপাই থকা ভুল ধাৰণাবোৰ সলনি কৰিব নোৱাৰে, আৰু সেইবাবে একেটা সমস্যা বাৰে বাৰে হৈ থাকে। হো'পনপনো পদ্ধতিটো কিন্তু সম্পূৰ্ণ বেলেগ। ই কয় হিল ইয়ৰ চেল্ফ এণ্ড ইয়ৰ ৰিলেশ্যনশ্বিপ উইল হিল অট'মেটিকেলি। নিজক নিৰাময় কৰক, তেতিয়া আপোনাৰ সম্পৰ্কবোৰ আপোনা আপুনি ঠিক হৈ যাব। এয়া কোনো মেজিক নহয়, এয়া পিয়ৰ নিউৰ' চায়েন্স। এতিয়া আহক হো'পনপনোৰ আমি চাইণ্টিফিক ফ্ৰেমৱৰ্কটো বুজি পাওঁ। এতিয়া 4টা পাৱাৰফুল ৱৰ্ড: আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। এই 4টা পাৱাৰফুল ৱৰ্ড আমাৰ নিজৰ ইণ্টাৰনেল ব্লকবোৰ ক্লিয়াৰ কৰা টেকনিক। বিজ্ঞানে কয় যে এই 4টা কথাই আপোনাৰ মগজুৰ যিটো কগনিটিভ ৰিষ্ট্ৰাকচাৰ আৰু আমাৰ যিটো আৱেগিক নিয়ন্ত্ৰণ কৰা যিটো ক্ষমতা আছে সেয়া বৃদ্ধি কৰে। আই এম চৰি যদি তেনেদৰে কয়, তাৰ অৰ্থ হ'ল আপুনি স্বীকাৰ কৰিছে যে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত নেগেটিভ প্ৰগ্ৰেমিং আছে, আৰু এই স্বীকাৰোক্তিয়ে আপোনাৰ প্ৰি ফ্ৰণ্টেল কৰ্টেক্স এক্টিভেট কৰে। প্ৰি ফ্ৰণ্টেল কৰ্টেক্স হ'ল যি আপোনাৰ ব্ৰেইনৰ ৰেচনেল আৰু কনচিয়াছ কয়। প্লিজ ফৰগিভ মি, এই কথাষাৰ কৈ আপুনি অনুমতি দিছে যে সেই প্ৰগ্ৰেমিংবোৰ ৰিলিজ কৰিবৰ বাবে। এয়া হ'ল চেল্ফ কম্পেশ্যন প্ৰেক্টিচ, যিয়ে অক্সিটচিন নামৰ আমাৰ যিটো লাভ হৰমন সেইটো ৰিলিজ কৰায়। থেংক ইউ, সেইটো হ'ল গ্ৰেটিটিউড প্ৰেক্টিচ। বহুত গৱেষণাই প্ৰমাণ কৰিছে যে গ্ৰেটিটিউডে চেৰ'টনিন আৰু ডোপামিন নামৰ হেপিনেছ কেমিকেলকেইটা বৃদ্ধি কৰে। আই লাভ ইউ, চেল্ফ লাভ এফাৰ্মেশ্যন, এই প্ৰেক্টিছে এমিগডালা নামৰ আমাৰ যিটো ফিয়াৰ আৰু এংগাৰ চেণ্টাৰ এটা আছে সেইটো শান্ত কৰে, আৰু হৃদয় আৰু মগজুৰ মাজত এটা সামঞ্জস্য গঢ়ি তোলে। মাত্ৰ 5 মিনিটৰ নৃত্য যদি আপুনি অনুশীলন কৰে, ই আপোনাৰ নিউৰেল পাথৱে স্নায়ু পথক পুনৰ সজ্জিত কৰিব পাৰে। এতিয়া মই আপোনালোকক 3টা পাৱাৰফুল ৱে শিকাম, স্পেচিয়েলি আপোনালোকৰ ৰিলেশ্যনশ্বিপৰ বাবে। প্ৰথম মেথডটো, প্ৰতিদিনে ৰাতিপুৱা উঠি এটা শান্ত ঠাইত বহিব, চকু বন্ধ কৰিব, আৰু আপোনাৰ সকলো ইম্পৰ্টেণ্ট ৰিলেশ্যনশ্বিপ মনত আনিব। যিয়ে নহওক, পাৰ্টনাৰ, পেৰেণ্টছ, চিলড্ৰেন, চিবলিংছ, ফ্ৰেণ্ড, সকলোৰে আনিব চেহেৰা, আৰু সকলোৰে চেহেৰা মনলৈ আনি আপুনি ক'ব, যদি মোৰ ছাবকনচিয়াছ মেমৰিত
বা মোৰ চিন্তাই আমাৰ সম্পৰ্কত কিবা সমস্যাৰ সৃষ্টি কৰিছে, তাৰ বাবে মই ক্ষমা বিচাৰিছো। মোক ক্ষমা কৰক। মই সকলোৰে ওচৰত কৃতজ্ঞ। মই সকলোকে ভাল পাওঁ। অন্তঃকৰণেৰে এনেদৰে 5 মিনিট ক'ব। এই 5 মিনিটে আপোনাৰ প্ৰি ফ্ৰণ্টেল কৰ্টেক্সক সক্ৰিয় কৰি তুলিব আৰু সি আপোনাৰ ভিতৰত সহানুভূতি আৰু কৰুণা বৃদ্ধি কৰিব। দ্বিতীয় মেথডটো হ'ল যেতিয়া কাৰোবাৰ সৈতে আপোনাৰ তৰ্ক হয়, টেনচন হয়, তেতিয়া লগে লগে আপুনি ৰিয়েক্ট নকৰিব। আপুনি মনে মনে সেই ব্যক্তিজনৰ নাম লৈ ক'ব, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। যিমান খং উঠিলেও আপুনি দমন কৰি মনে মনে মাত্ৰ কৈ থাকিব, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। ই কিয় শক্তিশালী জানেনে? কাৰণ এনেদৰে যেতিয়া আপুনি কৈ থাকে, আপোনাৰ এমিগডালা, যিটো আমাৰ এংগাৰ আৰু ফিয়াৰ চেণ্টাৰ, সি যিটো খং উঠিলে যে ষ্ট্ৰেছ হৰমনৰ উৎপাদন হয়, কৰ্টিচল উৎপাদন হয়, সেইটো হ্ৰাস কৰে। আপুনি যেতিয়াই হো'প'ন'প'ন কৰি থাকে, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ, আৰু তেতিয়া আপুনি আপোনাৰ আৱেগৰ বিস্ফোৰণ ঘটাৰ পৰিৱৰ্তে আপুনি তৎক্ষণাত শান্ত হৈ পৰিব আৰু লাহেকে আপুনি যুক্তিসংগতভাৱে সঁহাৰি জনাব পাৰিব। কল্পনা কৰকচোন, আপোনাৰ বন্ধু বা জীৱনসংগী আপোনাক কিবা এটা আঘাত দিয়া কথা কৈছে। সাধাৰণতে এনে অৱস্থাত আপুনি কি কৰে? লগে লগে ৰিয়েকশ্যন কৰে, প্ৰতিক্ৰিয়া দেখুৱায়। কিন্তু যদি আপুনি মনৰ ভিতৰতে হো'প'ন'প'ন কৰিবলৈ, তেতিয়া আপোনাৰ মগজুৰ ৰসায়ন এনেদৰে সলনি হৈ যাব যাতে আপুনি একদম শান্তভাৱে সহানুভূতিৰে সঁহাৰি জনাব পাৰিব। তৃতীয় মেথডটো হ'ল আপুনি সপ্তাহত 2বাৰ 10 বা 15 মিনিট ডেডিকেটেড প্ৰেক্টিচ কৰিব। চকু মুদি যিজন মানুহৰ সৈতে আপোনাৰ কনফ্লিক্ট আছে, যিজন মানুহে আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিছে, তেওঁক ভিজুৱেলাইজ কৰিব। তেওঁ ভাল কোৱালিটিজ মনত আনিব। ভাল গুণ চবৰে আছে, ভাল গুণবোৰ মনলৈ আনিব। তাৰপিছত আপোনালোক ভাবিব যে আপোনালোক দুই এক পজিটিভ লাইটত এনেকে চাৰাউণ্ডেড হৈ আছে, এনেদৰে কল্পনা কৰিব। তাৰপিছত ক'ব, মনৰ চকুৰে ব্যক্তিজনলৈ চাই ক'ব, নাম লৈ ক'ব, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। এনেদৰে অন্তত 5 মিনিট ক'ব। এজন বিশেষ ব্যক্তি যি আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিছে। নিউৰ'লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ মতে আপোনাৰ অৱচেতন মনে কল্পনা আৰু বাস্তৱৰ মাজত পাৰ্থক্যই ধৰিব নোৱাৰে। আৰু আপুনি যেতিয়া এনেদৰে মানসিক কল্পনা কৰে, আপোনাৰ মগজুত সঁচাকৈ নতুন স্নায়ুপথৰ সৃষ্টি হয়। মই আপোনালোকক এটা ৰিয়েল লাইফ এক্সাম্পল দিওঁ। মোৰ এগৰাকী নিষ্ঠাৱান প্ৰশিক্ষাৰ্থী আছে। তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষাৰ্থী। 10 বছৰ ধৰি তেওঁ পুত্ৰৰ সৈতে সম্পৰ্ক নাছিল। পুত্ৰ ঘৰৰ পৰা বহুত দূৰতে থাকিছিল আৰু পুত্ৰই তেওঁ ফোন নম্বৰ ব্লক কৰি দিছিল। তেওঁ অতি হতাশ হৈ পৰিছিল, ডিপ্ৰেশ্যনত গৈছিল, দিনে নিশাই কান্দি থাকিছিল। কিন্তু আমাৰ লগত যেতিয়া ষ্ট্ৰেছ ৰিলিফ ৱৰ্কশ্বপ কৰিলে, কেইদিনমানৰ পিছতেই আচৰিত ধৰণে পুত্ৰই নিজে নিজে তেওঁ ফোন নম্বৰৰ ব্লক খুলি মেছেজ দিয়ে। আৰু তাৰ পিছৰ ছেশ্যনত তেওঁ শ্বেয়াৰ কৰিছিলে যে পুত্ৰই ফোন কৰি মাকক নিজৰ ওচৰলৈ মাতিছে, মাকলৈ টিকেট কাটি পঠিয়াই দিছে আৰু মাকক নিজৰ ওচৰলৈ লৈও গ'ল। আৰু এতিয়া তেওঁলোকৰ মাজত বহুত ভাল সম্পৰ্ক। আমাৰ এনে ছেশ্যন 7দিনীয়া ষ্ট্ৰেছ ৰিলিফ ছেশ্যনত হো'প'ন'প'ন, EFT, NLP আদি নানা পদ্ধতি প্ৰয়োগ কৰি কেনেকৈ নিজৰ সমস্যাবোৰ সমাধান কৰিব পাৰি তাৰ প্ৰায়োগিক শিক্ষা দিয়া হয়। কেৱল এই বাইদেউগৰাকী নহয়, বহু প্ৰশিক্ষকে নিজৰ বহুবোৰ জটিল সম্পৰ্কৰ সমস্যা সমাধান কৰিব পাৰিছে। আৰু আপোনালোকে যদি আমাৰ 7দিনীয়া এই ৱৰ্কশ্বপত যোগদান কৰিব বিচাৰে, তেতিয়াহ'লে স্ক্ৰীণত দিয়া এই নম্বৰত যোগাযোগ কৰিব আৰু আমাৰ হোৱাটছআপ কমিউনিটি গোটতো যোগদান কৰিব। বন্ধুসকল, পুনৰ কৈছো, এয়া কোনো মেজিক নহয়। ছ'চিয়েল চাইক'লজিয়ে প্ৰমাণ কৰিছে যে এয়া ৰিপল এফেক্ট। যেতিয়া এজন ব্যক্তিয়ে নিজৰ ইম'চনেল ৰেগুলেশ্যন ইম্প্ৰুভ কৰে, সম্পূৰ্ণ ৰিলেশ্যনেল ইক'চিষ্টেমটোৰ পজিটিভ শ্বিফ্ট হয়। আপোনাৰ এনাৰ্জি চেঞ্জ হয়, আপোনাৰ বডি লেংগুৱেজ চেঞ্জ হয়, আপোনাৰ ৰেছপন্স পেটাৰ্ণবোৰ চেঞ্জ হয় আৰু অট'মেটিকেলি আনজনেও আপোনাক ভাল ৰেছপন্স কৰে। সেই মোৰ
মৰমৰ বন্ধুসকল, মোৰ ইউটিউব পৰিয়াল, এতিয়া আপোনালোকৰ ডিচিশ্যন। এই হো'অপ'নপ'ন ৰিলেশ্যনশ্বিপ প্ৰেক্টিচ কেৱল আপোনালোকৰ ইনফৰমেশ্যন হৈ নাথাকক, আজিৰ পৰা আপোনালোকে ট্ৰান্সফৰমেশ্যন আৰম্ভ কৰক। এতিয়া এই কামবোৰ কৰক। এই ভিডিঅ'টো লাইক কৰক যদি আপুনি জেনুইনলি আপোনাৰ ৰিলেশ্যনশ্বিপবোৰ ইম্প্ৰুভ কৰিব বিচাৰে। ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক, কাৰণ মই প্ৰায়ে নতুন ৰিলেশ্যনশ্বিপ হিলিং টেকনিক্স আপোনালোকক দিয়াৰ কথা ভাবিছোঁ, যিহেতু মোক বহুতে অনুৰোধ কৰিছে। আৰু কমেণ্ট ছেকশ্যনতো লিখক, মই সাজু আছোঁ ৰিলেশ্যনশ্বিপ ট্ৰান্সফৰমেশ্যনৰ বাবে। মনত ৰাখিব, প্ৰতিটো ৰিলেশ্যনশ্বিপত হাৰমনি আৰু আনকণ্ডিশ্যনেল লাভ সম্ভৱ, কিন্তু ই আৰম্ভ হয় আপোনাৰ পৰাই, আপোনাৰ হিলিঙৰ পৰা। যেতিয়া আপুনি নিজক ভাল পাবলৈ ল'ব, নিজক আঁকোৱালি ল'ব, তেতিয়াই আপুনি আনকো ভাল পাবলৈ পাৰিব, আপোনাৰ ৰিলেশ্যনশ্বিপবোৰ আপুনি ভাল কৰিবলৈ পাৰিব। আৰু মানুহক যেনে হয় তেনেভাৱে আঁকোৱালি ল'বলৈ শিকিলে আপোনাৰ মনত পুহি ৰখা সকলো খং, ক্ষোভ, আনক দুখ দিয়াৰ ফলত সৃষ্টি হোৱা শাৰীৰিক চাপৰ পৰা মুক্ত হ'ব। গৱেষণাৰ পৰা দেখা গৈছে যে এই অভ্যাসে সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু প্ৰকৃত মানসিক শান্তি লাভ কৰাত সহায় কৰে। আপোনাৰ ৰিলেশ্যনশ্বিপ আপোনাৰ জীৱনৰ আটাইতকৈ প্ৰেচিয়াছ গিফ্ট। তাক হিল কৰক, নাৰ্চাৰ কৰক, ট্ৰান্সফৰ্ম কৰক। মই আছোঁ আপোনাৰ সৈতে এই সুন্দৰ যাত্ৰাত। যে ভিডিঅ'টো ইমানতে চাইন অফ কৰিছোঁ। আপুনি আৰু আপোনাৰ পৰিয়াল সদায় শাৰীৰিক আৰু মানসিকভাৱে সুস্থ, সুন্দৰ হৈ থাকক, তাৰ বাবে প্ৰাৰ্থনা। আই এম চৰি, প্লিজ ফৰগিভ মি। থেংক ইউ, আই লাভ ইউ।